এইখন হৈছে ঐতিহাসিক কোঠাবিল গাঁও। এই গাঁৱতে বসবাস কৰা ৰাজা আৰু নৱ দুই নলে গলে লগা বন্ধু। আজিৰ এই ভিডিঅ'টোত বৰ্তমান সমাজ জীৱনত ঘটি থকা এটা কাহিনীৰ বিষয়ে দাঙি ধৰা হৈছে। নৱকে ফোন এটা কৰিছা ৰ। ৱা ৰাজাই ফোন মাৰিলে যে। ৰাজা ক। কি কৰিছ হয়? এনে আগফালে বহি আছো, কাম বন নাই। বুঢ়াটোৱে পঢ়িবলৈ চিঞৰ-বাখৰ লগাই আছে। আৰু তোৰ খবৰ ক। কি কবি আৰু, অলপ আগলৈকে ঠিকেই আছিলে, এতিয়াহে অলপ আগলৈকে ঠিকে আছিল মানে এতিয়া কি হ'ল? এজনীৰ লগত কাজিয়া। এনে উল্টা পুল্টা কথাত লাগি থাকে, এৰি দিলো এজনীক। সেইটো কথা। সেইটো কাৰণে ছোৱালী চক্ৰত সোমাব নালাগে বুজিছ। মোৰ লেখীয়া তই বিন্দাছ থাকিব পাৰিবি। কথা শুনা তাৰ। এজনী পতাব নাই পৰা বুলি নকওঁ কেলে? ছোৱালী পতাবলৈ দম লাগিব, দম, যিটো তোৰ ওচৰত নাই। আচলতে আমি নপতা হয় আমাক কোনো পতাব নোৱাৰে। আমি হৈছো হিয়াৰ টুকুৰা। হিয়াৰ টুকুৰা। দেতা কথা পাতিছ? ফোন মাৰি আছো। কি হ'ল দেতা? তোৰ প্ৰিন্সিপালে ফোন মাৰিছিলে স্কুলৰ পৰা। প্ৰিন্সিপালে ফোন মাৰিছিলে নেকি? কি ক'লে? তেজকতে দিদাহে ফোন কৰিলে বোলে। শান্তিমেকে চব কি দৰকাৰ বাৰু? বৰ ভাল ৰিজাল্ট কৰিছ বুলিছে। পৰীক্ষাত ফেইল কৰিছ হে? দুটা ছাবজেক্টত ফেইল কৰিছ। হীৰা বুলিছে সি। হীৰা 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 বাপেকৰ নাম ডুবাইছে সি। আকৌ পৰীক্ষা দিব লাগিব হা? পঢ়িলেহে পাছ কৰিব, নপঢ়িলে ক'ৰ পৰা পাছ কৰিব সি? উফ ৰাম। কাইলৈ পৰীক্ষা, একোটা মুখস্থ নাই। কি হ'ব জানো? ৰাজালে ফোন এটা কৰো। ৰাজা ক'ত আছ? কিবা মুখস্থ হ'লনে? কাইলৈ পাৰিবি নাই হয়? মই যে একোকে নপঢ়িলো। আৰু কোনেনো জানে এনেকৈ ঘপকৈ পৰীক্ষা পাতি দিয়ে বুলি। পৰীক্ষা আগদিনাখন পঢ়িব পাৰে নেকি কোনোবাই কচোন? তাকে বে, আমি এইবোৰ চব ভালকৈ নপঢ়াৰ ফল বুজিছ। মোৰ পিছে ইমান টেনচন নাই। তোৰ পঢ়ি কমপ্লিট মানে? তহঁতি পাছ কৰি যাবি আৰু আমিহে ফেইল কৰিম। ধেত, তও পাছ কৰিবি। মোৰ ওচৰত উপায় আছেতো। মোৰ দদুৱে তাবিজ দিয়ে, একদম প্ৰমাণিত বেজ। টেনচনে নলবি তই, পাছ কৰি যাম। তইহে মোৰ আচল দোষ। মই গৈ আছো তহঁতৰ ঘৰলৈ। অ'কে আহ। গৈছো ঐ গৰু, তই নপঢ়ি কোনজনী ঘৈণীৰ লগত কথা পাতি আছ? ই আমাৰ বংশত কলংকৰহে জন্ম হ'ল এইটো। ঐ ক'ত যাৱ? পৰীক্ষা টেনচন নাই, মই ৰাজাহঁতৰ ঘৰৰ পৰা আহোগৈ। বিজতীয়া সঁচ আহি এইটো আমাৰ ঘৰত জন্ম হ'ল ঐ। ই বাপেকৰ গোটেই মূৰা চোবালে চফা। আহ সোমাই। ঐ দুদু উঠচোন। তহঁতি দুটাই আহিলি? দুটি, বৰ বিপদত পৰিছো। মোক উদ্ধাৰ কৰক। কি সহায় কৰিম তহঁতক? তই তাবিজ নিদিয় জানো? আমাৰ তাকো তাবিজ এটা দি দেচোন। তাবিজ বুলিলে তাবিজ দিব নোৱাৰি নহয়। কিহৰ তাবিজ লাগিব তহঁতক? কাইলৈ পৰীক্ষা, তাবিজ এটা দিয়কচোন। পৰীক্ষাত পাছ কৰিম, নহ'লে ফেইল আৰু আমি। ফেইল আৰু আমি। এনেকুৱা তাবিজৰ কথা শুনা নাই দেই মই। তাবিজৰ পৰীক্ষা ভাল হ'ব জানো? নাই দুদু, কিবা এটা কৰি দিয়ক আৰু, নহ'লে আমি নিগমে মৰিম। মোৰ ওচৰত কিবা এটা আছে, বৰ প্ৰমাণিক কিন্তু, তহঁতি ল'ব পাৰ। দুদু, তোকনো কি বুলি ধন্যবাদ দিম আৰু? ৰাতিকে এবটল খুৱাই দিম আৰু। খুৱাই দিম। মই বনাই লৈ আহোঁ, তহঁতি বাহিৰতে বগৈ যা। ব'ল আমি বহোগৈ। ব'ল। ল এই দুটা তহঁতৰ তাবিজ। পৰীক্ষা ভাল হ'ব যা। ৰাতি খালি ভালকে পঢ়িবি। দুদু, সেয়া হ'ব দে, হ'ব। ক'ত গৈছ? গোটেই মানুহৰ আগত মুখ উলিয়াব নোৱাৰা কৰিলি তই। গাঁৱৰ মানুহৰ আগত মুখ উলিয়াব নোৱাৰা কৰিলি হে? তোক নামাৰিম মই। বুঢ়াটোৱে তাবিজ দিয়া কাৰণে সেই তাবিজ লৈ আছো। ৰাজাই পাছ কৰিলে। নিশ্চয় বুঢ়াটোৱে মোৰ লগত ব্ৰিটিছ পলিচি কৰিলে। ই বেটাই তাবিজ লৈ পাছ কৰে হে? পঢ়িবলৈ ক'লে নপঢ়িবি হে? ফোনত হীৰা মণি হে? বাপেৰৰ নামটো ডুবালিহে, গাঁৱত বদনাম উলিয়ালি। পঢ়িলে পাছ কৰিবি, নপঢ়িলে পাছ কৰিবি নি? গৰু চবেই চব। সেই বুঢ়াটোক আজি মই সুধাই নেও চাবি। মোৰ পৰা সি মস্তি বটল খাইছে, তাক সুধাই নেও। এই বুঢ়া কমটি নহয় দেই। ইয়াকো সেইকণ দিব লাগিব ই মস্তি লৈছে ন। দাদী ৰ'বচোন। কি হ'লে ৰবি? তই ঘকাখন নাকাৰিছ যে? হ'বলৈ কি আছে দাইটি? গোটেই বংশৰ গোটেই মান সন্মান শেষ কৰি পেলালে। কি কৰিলেনো ই?
দাইটি এইবোৰ আপুনি কি উলিয়াইছে হয় পৰীক্ষাত পাছ কৰিবলৈ আপুনি তাবিজ দিছে ক'তা ইচোন ফেলে কৰিলে তাবিজ এটা দিওঁতে দিছিলোঁ সেইটো কথা কৈছ আমাৰ এইটোতো পাছ কৰিলে ই ফেইল কৰিলে নি তাবিজটো দিওঁতে দুটামান কথা কৈছিলোঁ নহয় বুঢ়া তই মোক ঠগিলি নিত্যনাথে পাছ কৰিবলৈ ভাল তাবিজ দিলে আৰু মোৰ পৰা মস্তি বটল খালি দেখা যাব পাছে পৰে তই তাবিজটো খোলচোন কি আছে চা পঢ়িলে পাছ নপঢ়িলে ফেল এই টুকুৰাটোৱে আচল তাবিজ আছে বুজিছ ৰবিন আপুনি ঠিক কথা কৈছে দাইটি আপুনি ভুল নুবুজিব দাইটি এই ল'ৰা খঙতে আপোনাক মই যি দি ক'লোঁ এৰ ল'ৰা ভালকৈ পঢ়িলেই পাছ কৰিবি পঢ়িলেই পাছ নপঢ়িলেই ফেল নিজৰ কৰণীয় কামখিনি শুদ্ধকৈ কৰি যাবি তেতিয়াই তই জীৱনত সফল হ'ব পাৰিবি আজিৰ পৰা ভালকৈ পঢ়িবি হয় দেই দাইটি জীৱনত নিজৰ কৰণীয় কামখিনি কৰি গ'লে জীৱনত বহুত উন্নত কৰিব পাৰি এইবাৰ যি হ'ল হ'ল অহাবাৰলৈ ভালকৈ পঢ়িম এইবাৰ পৰা পঢ়ি যা অহাবাৰলৈ ভাল মানুহ হ'বলৈ চেষ্টা কৰ দেই দাইদেউ আমি আহোঁ দেই অঁ ভাল বাৰু পঢ়িলেই পাছ নপঢ়িলেই ফেল সেইকাৰণে কৰণীয় কামখিনি সময়মতে কৰি যাব লাগে পঢ়িলে পাছ নপঢ়িলে ফেইল তো এইটো আমাৰ নতুন প্ৰচেষ্টা আছিলে সৰুকৈ ভিডিঅ' এটা বনালোঁ কেনে পালে জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ঘণ্টা বাদামটো টিপি দিব আৰু আজিলৈ বাই বাই কাট 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 নামাৰিমহে গোটেই মানুহৰ আগত গাঁৱৰ নাম ভালকে ক ভালকে এইটো বিহাইণ্ড দ্য চিন যাব নেকি